हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल আপোনালোক সকলোকে মোৰ यूट्यूब चैनलলৈ স্বাগতম জনাইছোঁ। আজি চিকেনৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। যেহেতু চিকেনৰ ডাল ৰেচিপি হ'বলৈ গৈ আছে, যেহেতু মোৰ হাজবেণ্ডে বনাব। মোৰ চকুৰ অসুখ হৈ আছে, প্ৰায় সকলো মানুহে চকুৰ অসুখত ভুগি আছে। মোৰ হৈ গ'ল। তাৰ পাছত দাইল তিয়াই থোৱাৰ পাছত 4টা পিঁয়াজ লৈছে। তাৰ পাছত চিকেনখিনি বনাবৰ কাৰণে যেহেতু ডালখিনি এক্সট্ৰাকৈ বনাব লাগিব, সেইটো কাৰণে হাজবেণ্ডে কুকাৰটো গৰম কৰি থৈছে। যেহেতু গৰম হৈ গৈছে, তাত তেল দি দিব। যিহেতু অলপ ভিডিঅ'টোত ইগন'ৰ কৰিব, যি টি হৈ যাবও পাৰে। যিহেতু হাজবেণ্ডে ভিডিঅ' কৰি বনাই আছে, সেইটো কাৰণে আপোনালোকে ইগন'ৰ কৰিব। দেখিছে এয়া পিঁয়াজখিনি দি দিছে গৰম হোৱাৰ পাছত। আৰু পিঁয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটিব লাগিব, যিহেতু ডাল আৰু চিকেন ৰেচিপিটোত বনাব হ'লে পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটিব লাগিব। তাৰপিছত হাজবেণ্ডে লৰাই দিছে। যিহেতু হাজবেণ্ডে তাৰু দি লৰাই বিৰাট ভাল পায়, সেইটো কাৰণে তেওঁ তাৰু দিয়ে লৰাই লৈছে। এয়া দেখিছে তিয়াই থোৱা দাইলখিনি ধুনীয়াকৈ ধুই থৈ দিছে। তাত নিমখ এড কৰি দিছে সোৱাদ অনুসৰি। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ তাত এড কৰিব পাৰিব। তাৰপিছত তাত দাইলখিনি দি দিছে। তাৰ পাছত ধুনীয়াকৈ তল ওপৰ কৰি আপোনালোকে দাইলখিনি দিয়াৰ পাছত লৰাই দিব। এয়া দেখিছে হাজবেণ্ডে ধুনীয়াকৈ লৰাই দিছে। যিহেতু তল ওপৰ কৰি লৰাই দিলে নিমখখিনি ধুনীয়াকৈ তাত এড হৈ যাব আৰু সোৱাদ হ'ব। তাৰপিছত তাত পানী দি দিব। পানীটো দিবই লাগিব, নহ'লে সেইটো দাইলটো নহ'ব। সেইকাৰণে পানী দি দিছে। তাৰপিছত তাত ঢাকন মাৰি চিটি মাৰিবৰ কাৰণে আপোনালোকে এৰি দিব। প্ৰায় আপোনালোকে তাত 3-4টামান চিটিও মাৰিব পাৰে বা 2টা মাৰিবও পাৰে। আমি কিন্তু 3টা মাৰিছিলোঁ। তাৰ পাছত আপোনালোকে কেৰাহী এখন ল'ব, যিহেতু গেছৰ ওপৰত গৰম হ'বলৈ দি দিব। গৰম হৈ আছিলে আমাৰ। তাৰপিছত তাত মিঠাতেল দি দিছে। যিহেতু এইখিনি চিকেনখিনি এক্সট্ৰাকৈ বনাব লাগিব, এইখিনি চিকেনখিনিৰ কাৰণে ৰেডি কৰা হৈছে। তাৰপিছত তাত কাশ্মীৰী চিলি, তাৰপৰা ৰেড চিলি, তাৰপিছতে হালধি, নিমখ ধুনীয়াকৈ ৰেডি কৰি থৈ দিছে। পিঁয়াজ দি দিছে, ধুনীয়াকৈ লৰাই দিব পিঁয়াজখিনি তল ওপৰ কৰি। তাৰ পাছত তাত নিমখ দি দিছে হাজবেণ্ডে। নিমখ দি লৰাই দিলে ধুনীয়াকৈ পিঁয়াজখিনি জহি যায়। আপোনালোকৰ ঘৰত কোনোবা হাজবেণ্ডে ৱাইফক এনেকৈ কাম কৰি দিয়ে নি বাৰু? মোৰ হাজবেণ্ডে পিছে পূৰা কাম কৰি দিয়ে। যেতিয়া মোৰ গা ভাল নাথাকে এনেকৈ কিন্তু নকৰে। দেখিছে তাত চব মছলা এড কৰি দিছে। তাৰপিছত তাত নহৰু পেষ্ট, আদা পেষ্ট দি দিছে। তাৰপিছত লৰাই দিছে। যিহেতু গা ভাল নাথাকিলে মাও বনায় ভাত, কিন্তু হাজবেণ্ডে মা থাকিলেও বনাই ভাল পায়। যিহেতু চিকেন হওক বা পোলাও হওক তেওঁ বনায়ে থাকে, প্ৰায় গা ভাল থাকিলেও নাথাকিলেও। কিন্তু সেইদিনাখন মোৰ গাটো বেয়া আছিলে কাৰণে তেওঁ ক'লে বনাই দিওঁ। তাৰপিছত তাত বিলাহী এড কৰি দিছে। যিহেতু বিলাহীটো কাটি থোৱাটোত কেপচাৰ কৰা নহ'ল, তাত আপোনালোকে এটা বিলাহী এড কৰি দিব। এড কৰি দিয়াৰ পিছত এইখিনি দেখিছে চিকেনখিনি মেৰিনেট কৰি থৈছিলে মছলা দি। তাৰপিছত তাত চিকেনখিনি ঢালি দিছে। তাৰপিছত নিমখ আৰু অলপ দি দিছে, যিহেতু চিকেনখিনি সৰহ আছিলে। তাৰপিছত চিকেনখিনি ধুনীয়াকৈ লৰাই দিছে। আপোনালোকে কোনে কোনে চিকেন খাই ভাল পায় কমেণ্টত জনাবচোন। তাৰপিছত দাইলখিনি দেখিছে এইখিনি হৈ আছে। দাইলখিনি ধুনীয়াকৈ সিজি গ'ল। এয়া দেখিছে দাইলখিনি ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত তাত আপোনালোকে দাইলখিনি এড কৰিব পাৰিব। তাৰপিছত আমি চাম যে চিকেনখিনি হৈছে নে নাই। দেখিছে চিকেনখিনি অলৰেডি হৈ গৈছে। তাত আপোনালোকে কি কৰিব, যিখিনি দাইল বনাই থোৱা থাকে তাত এড কৰি দিব পাৰিব। এতিয়া মোৰ হাজবেণ্ডে তাত বনাই থোৱা দাইলখিনি এড কৰি দিব। দেখিছে তল ওপৰ কৰি দিছে। যিহেতু লাগি গ'লে মানে অলপ কালাৰটো বেয়া হৈ যায়, সেইটো কাৰণে ধুনীয়াকৈ তল ওপৰ কৰি দিছে। তাৰ পাছত তাত দাইলখিনি দি দিব। এতিয়া তল ওপৰ কৰি লৰাই লৈছে। দেখিছে কালাৰটো যে ইমান ধুনীয়া হৈছে, দেখিছেনে আপোনালোকে? তাৰ পাছত এইখিনি দাইল তাত এড কৰি দিব। এতিয়া দাইলখিনি ধুনীয়াকৈ লৰাই লৈছে। তাৰপিছত এয়া দেখিছে দাইলখিনি ধুনীয়াকৈ দি দিলে। দি দিয়াৰ পাছত ধুনীয়াকৈ দাইলখিনি লৰাই দিব, যাতে দাইল আৰু চিকেন ধুনীয়াকৈ মিক্স হৈ যায়। তাৰপিছত অকণমান দেৰি গেছটো চিমত দি লৰাই থাকিলে পূৰা ৰেডি হৈ যাব। এয়া আমাৰ চিকেন ৰেডি। কিন্তু খাই যে ইমানেই টেষ্টি লাগিছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই। আজিলৈ